Hi, hello guys. বহুদিন মই ভিডিঅ' কৰা নাই চ' এটা আজি ইম্পৰ্টেণ্ট টপিকৰ ওপৰত ক'বলৈ আহিলোঁ আমাৰ সমাজত ঘটি থকা মই নিজেও সন্মুখীন হৈছোঁ কাৰোবাৰ নিজে দেখি থকা আমি যেতিয়া আপোনাৰ 21শ শতিকাত জন্ম হৈছোঁ বা আমি বাস কৰি আছোঁ কিন্তু ষ্টিল আমি কিছুমান অন্ধবিশ্বাসৰ বশৱৰ্তী হৈ আছোঁ সমাজত কিছুমান এতিয়া অন্ধবিশ্বাস আমি পালন কৰি আছোঁ কিছুমান যিবোৰ আমাক নেলাগে এই বৈজ্ঞানিক সমাজত তথাপিতো আমি কিছুমান অন্ধবিশ্বাস ফ'ল' কৰি আছোঁ যেনেকৈ আমাৰ এটা চিম্পল উদাহৰণ দিম আগৰ দিনত আপোনাৰ গাঁওবোৰত কিছুমান সমাজতে ব্ৰাহ্মণ আৰু কলিতা সমাজত কি আছিলে এখন গাঁৱত যদি কোনোবাই আপোনাৰ কুকুৰা বা গাহৰি ফুৰে সেই মানুহ ঘৰক এঘৰীয়া কৰি দিয়া হৈছে তো ষ্টিল এই বস্তুটো প্ৰথাটো বহুতত চলি আছে মই দেখিছোঁ আৰু এই বস্তুটো হোৱাৰ ফলত কি হৈছে নিবনুৱা সমস্যাটো লাহে লাহে বাঢ়ি গৈ আছে এইটো এটা ইকনমিক চ'ৰ্চ ইয়াকতো যদি বন্ধ কৰি দিওঁ পইচাটো কেনেকৈ ওলাব অন্ধবিশ্বাসৰ কাৰণে কি হৈ যায় কিছুমান নিবনুৱা সমস্যা বৃদ্ধি হৈ গৈ আছে মই এইটোকে সেইকাৰণে জাষ্ট বনালোঁ ভিডিঅ'টো কথা এনেকুৱা আমাৰ মাইণ্ডছেটটো অলপ লিবাৰেল হ'ব লাগে আমি এতিয়াও বহুত ঠেকগন্তিৰত আছোঁ still we are so backward our mindset should be changed so আমাৰ মাইণ্ডছেটবোৰ অলপ চেঞ্জ কৰিবলৈ আমি 4G লৈছোঁ এপল লৈছোঁ এপল মেকবুক উঠাইছোঁ কিন্তু আমাৰ মাইণ্ডছেটটো সলনি হোৱা নাই চ' এইটোকে ক'ম মাইণ্ডছেটটো লিবাৰেল কৰক অলপ বহল দৃষ্টিভংগীৰে ভাবক এতিয়া সমাজখন আগবাঢ়ি যাব অসমীয়া জাতিটো আগবাঢ়ি যাব আমাৰ ইকনমিক যিটো গ্ৰ'থটো আগবাঢ়ি যাব বহুত চ' লেটছ ইট বাই বাই